Hello everyone, আজি কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। হেতু হৈছে কেৰট কেক আৰু এই গাজৰ দিয়া কেকটো ফাৰ্ষ্ট টাইম চেন্নাইত খাইছিলোঁ। খাই বিৰাট বেছি ভাল লাগিছিলে। তাৰ পাছত ভাবিলোঁ যে ঘৰতেই বনাওঁ আৰু লগতে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি। গতিকে বলক চাওঁ কেনেকৈ বনালোঁ। কেৰট কেক বনাবলৈ প্ৰথমতে আমাক লাগিব এটা গাজৰ। মই মিডিয়াম সাইজৰ এনে সৰু কেক এটাই বনাম, গতিকে মই এটাই লৈছোঁ, ডাঙৰ সাইজৰ এটা গাজৰ। আপোনালোকে যদি কেকটো ডাঙৰকৈ বনাব বিচাৰে তেনেহ'লে দুটা গাজৰ ল'ব লাগিব। মই এটা গাজৰে দিম। গাজৰটো প্ৰথমতে ধুনীয়াকৈ চফা কৰি লওঁ। তো এনেকৈ কাটি মেলি হৈ গ'ল, ভালদৰে ধুই মেলি চফা তফা কৰি ল'লোঁ। এতিয়া ৰুকনি কৰিব লাগিব আৰু গতিকে এইটো গাজৰখিনি ৰুকনি কৰি লওঁ, তাৰ পাছত লগ পাই আছোঁ। হৈ গ'ল, এইখিনি ভালদৰে ৰুকনি কৰি ল'লোঁ। এইখিনি পাছত দৰকাৰ হ'ব, প্ৰথমতে বাকীখিনি কৰি লওঁ। এতিয়া প্ৰথমতে লৈছোঁ এটা বাউল আৰু ইয়াতে দিম এতিয়া মই দুটা কণী। প্ৰথমতে দিম দুটা কণী। তাৰ পাছত এই কাপটোৰে দিম আধা কাপ চেনি। চেনিখিনি পিচি দিলেও হয়, নাইবা এনেকৈ গোটাকৈ দিলেও হয়। তাৰ পাছত দিম এই একেটা কাপেৰে 1.5 কাপ ময়দা, 1 কাপ। তাৰ পাছত এয়া আধা কাপ। তাৰ পাছত দিম এই একেটা কাপেৰে আধা কাপ ৰিফাইন অইল। তাৰ পাছত দিম 1 চামুচ বেকিং পাউডাৰ। আৰু এতিয়া এই ৰুকনি কৰি থোৱা গাজৰখিনি এইখিনি ইয়াত ঢালি দিম। আৰু মনত ৰাখিব, পেষ্টটো বেছি পনীয়া কৰিব নালাগে, কাৰণ গাজৰৰ পৰা যিহেতু পানী ওলাবই, গতিকে অকণমান ডাঠকৈ ৰাখিলেই হৈ যাব। যেনেকৈ বানানা কেকটো আমি অলপ ডাঠকৈ বনাওঁ পেষ্টটো, ঠিক তেনেদৰে এই গাজৰ কেকটো আমি এনেকৈ ডাঠকৈ বনাব লাগিব। অলপ বেছিয়ে ডাঠ হৈ গৈছে মোৰ, গতিকে অকণমান ইয়াত গাখীৰ দিব লাগিব। বেছি নিদিওঁ, অলপ অলপকৈ দিম, যাতে পেষ্টটো ধুনীয়াকৈ হৈ যায়। আৰু পেষ্টটো হৈ যোৱাৰ পাছত বেছি পনীয়া কৰিব নালাগে। পেষ্টটো ইমানকণ ডাঠকৈ ৰাখিম, এনেকুৱা ডাঠ। পনীয়া নকৰোঁ, কাৰণ গাজৰৰ পৰা পানী ওলাব যিহেতু, কেকটো বেছি পনীয়া নিচিনা হৈ যাব, গতিকে ইমানকণে ডাঠ ৰাখিম। এতিয়া এইখিনি ভালকৈ এনেকৈ মিক্স কৰি থাকোঁ অলপ সময়, কাৰণ চেনিখিনি যিহেতু পিচি মেলি দিয়া নাছিলোঁ, গতিকে অলপ সময় এনেকৈ মিক্স কৰি থাকিব লাগিব। আৰু ফ্লেভাৰৰ কাৰণে অকণমান দিম ইলাইচি পাউডাৰ। আৰু এইখিনি ভালদৰে মিক্স কৰি লওঁ। এতিয়া এই বাউলটো লৈ লৈছোঁ আৰু এখন বাটাৰ পেপাৰ এখন ভৰাই দিছোঁ। এইখন হ'লে মানে ৰিফাইন নিদিলেও হৈ যায়। নৰ্মেল পেপাৰ হ'লে অকণমান তলত ৰিফাইন লগাই ল'বলগীয়া হয়। এইখন বাটাৰ পেপাৰখন হ'লে মানে লাগি নধৰে তেতিয়া, এক্সট্ৰা ৰিফাইন নলগালেও হৈ যায়। আৰু এতিয়া এইখিনি ইয়াত ঢালি দিম, গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ইয়াত ঢালি দিছোঁ। হৈ গ'ল, আৰু ওপৰত নিজৰ পচন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ অকণমান দি ল'ব পাৰে। মই কাজু, আলমণ্ড আৰু কিচমিচ অলপ দি দিছোঁ। আৰু এইখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে বেক কৰিম। আধা ঘণ্টাৰ পৰা ধৰক 40 মিনিট, সিমানখিনিমান টাইম বেক কৰিব লাগিব। আৰু এইখিনি এতিয়া অভেনত বেক কৰোঁ। যিহত হ'লেও কৰিব পাৰে, কুকাৰত নাইবা কেৰাহীত, নিজৰ ইচ্ছা। আৰু আধা ঘণ্টা বেক কৰাৰ পাছত আমাৰ কেক ৰেডি হৈ গ'ল। 40 মিনিট ৰাখিবলগীয়া নহ'ল, আধা ঘণ্টাতেই ৰেডি হৈ গ'ল। আৰু এতিয়া মই অলপমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ, মানে আধা ঘণ্টামান সময় ঠাণ্ডা হ'বলৈ দিব লাগে, তেতিয়া কেকটো কাটিবলৈ সুবিধা হয়, মানে পিচকেইটা ধুনীয়া হয় আৰু কেকটো কাটিলে। আৰু এতিয়া এই পেপাৰখন এৰুৱাই দিছোঁ আৰু আমাৰ ফাইনেলি কেকটো ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি এনেকুৱা কেৰট কেক আগতে খোৱা নাই, তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, বিৰাট ভাল লাগে।
মই মোৰ চেনেলত আগতে বানানা কেকৰ ৰেচিপি দিছোঁ, বানানা চকলেট কেক, আৰু এনেকৈ নৰ্মেল বানানা কেকৰো দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু এতিয়া এই কেৰট কেকটো দিছোঁ, এইটো বিৰাট ভাল লাগে খাবলৈ, আপোনালোকে ট্ৰাই কৰি চাব। আপোনালোকক এতিয়া মই কাটি মেলিও দেখুৱাই দিওঁ। আৰু এয়া কাটি মেলি দেখুৱাই দিছোঁ, চাওক বিৰাট বেছি ছফ্ট হৈছে। আৰু পেষ্টটো অলপ ডাঠকৈ ৰাখিব লাগে, তেতিয়াহে মানে কেকটো ফুলি উঠে, নহ'লে কেকৰ পৰা গাজৰখিনিৰ পৰা পানী ওলায় যিহেতু, নহ'লে বেছি পনীয়া হ'লে কেকটো মানে ভালকৈ নুফুলেগৈ আৰু। গতিকে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।